আজি আমি বনাব গৈ আছোঁ পটলৰ এটা বিশেষ ৰেচিপি। প্ৰথমে আমি গোটা সৰিয়হ, শুকান জলকীয়া আৰু জিৰা অলপ লৈ পানীত কিছু সময় তিয়াই ৰাখিম। এনেদৰে পানীত তিয়াই ৰাখিম আৰু তাৰ পিছত সেইখিনি এটা স্মুথ পেষ্ট বনাই ল'ম। তাতে আমি শুকান জলকীয়া, কেঁচা জলকীয়া, আদা আৰু পিঁয়াজ লগতে কেইফুটামান নহৰু দিম। গোটেইখিনি ল'ম। লগতে আমি তিয়াই ৰখা সেই গোটা সৰিয়হ আৰু জিৰাখিনিও একেলগে দি ল'ম। এতিয়া এইখিনি স্মুথ পেষ্ট এটা বনাই ল'ম ঠিক এনেদৰে। তাৰপিছত আমি পটল আৰু আলুখিনি এনেকৈ গুচাই ল'ম আৰু ধুনীয়াকৈ কাটি ল'ম। এতিয়া কেৰাহীত তেল গৰম হোৱাৰ পিছত হালধি অলপমান দিম, লগতে দিম অলপমান কালজিৰা, আমি কালজিৰা দিলোঁ অলপমান। এতিয়া এইখিনিত কাটি ৰখা পটল আৰু আলুখিনি আমি অলপমান ভাজি ল'ম। অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'লেই হ'ল, পূৰা ভাজিব নালাগে। এয়া লাহে লাহে আমাৰ পটল আৰু আলু ভজা হৈ আছে। এতিয়া আমি এইখিনি অলপ ৰঙচুৱা হোৱাৰ পিছতে নমাই দিম। এতিয়া আমি সেই তেলখিনিতে পিচি ৰখা আমাৰ সেই সৰিয়হ আৰু জিৰাৰ পেষ্টটো দিম। অলপমান লৰাই দিম। গেছটো চিমত কৰি ৰাখিব যাতে মছলাখিনি জ্বলি নাযায়। এতিয়া মিক্সাৰ বাতিটো ধুই পেলাই অকণ পানীখিনি দি দিম যাতে মছলাখিনি নষ্ট নাযায়। ধুনীয়াকৈ মছলাখিনি লৰাই ল'ম যাতে কেঁচা ভাৱটো গুচি যায়। অলপ দেৰি লৰাই থাকিব লাগিব। এতিয়া তাতে আমি দিম অকণমান জালুকৰ গুড়ি, অলপমান আন্দাজমতে নিমখ। জালুকৰ গুড়ি দিলে সোৱাদটো অলপ বেছি হয়। এতিয়া মছলাখিনি ভজা হৈছে, তাতে আমি দি দিম আমি ভাজি ৰখা আলু আৰু পটলখিনি আৰু ধুনীয়াকৈ আমি মিলাই ল'ম মছলাখিনিৰ লগত। এতিয়া অকণমান গৰম পানী দিম, লাহে লাহে লৰাম আৰু ঢাকন মাৰি দিম যাতে অলপমান ভাপত সিজে। অলপ দেৰিৰ পিছত ঢাকনখন আঁতৰাই চাব, পটলখিনি ধুনীয়াকৈ সিজি আহিছে আৰু অলপমান লৰাব লাগিব যাতে মছলাখিনি আৰু আলুখিনিৰ মাজত গোটেইখিনি সোমাই যায়। এয়া আমাৰ পটল আৰু আলুৰ ৰেচিপিটো ৰেডি হৈ গ'ল। আপোনালোকে ৰেচিপিটো খাই কেনেকুৱা পালে জনাবচোন।